हेलो एवरीवन आपनालोक सकलोके मोर अन्यटा भिडिओলৈ স্বাগতম জনাইছো আৰু আজি হৈছে কাতি বিহু আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আৰু কাতি বিহু বুলি মই আজি আহিছো পথাৰলৈ আৰু পথাৰৰ এটা ধুনিয়া পৰিবেশ আপোনালোকে দেখিছেনে আৰু আজি আমি কাতি বিহুনো কেনেকৈ উদযাপন কৰো তাকে আপোনালোকৰ মাজলৈ মই এটি অকনমানি ভিডিও লৈ আনিছো আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আৰু এতিয়া হল সন্ধিয়া আৰু এতিয়া আমি আহিছো পথাৰলৈ আৰু এয়া পথাৰত আহি আমি এগছি চাকি জ্বলাই ললো আকাশ বন্তি আৰু আপোনালোকেও নিশ্চয় জ্বলাইছে আৰু মই তেনেকৈ আগতে কেতিয়াও পথাৰত গৈ চাকি দিয়াগে নাই বাৰু এবাৰে মোৰ ফাৰ্ষ্ট আৰু হে সঁচাই মনটো বহুত ভাল লাগিছে আৰু কিমান কি কৰিব পাৰো আপোনালোকে ভিডিওটো চালে গম পাই থাকিব আপোনালোকে চাই থাকক ভিডিওটো পথাৰত চাকি দিয়াৰ লগতে একপি দুকপিমান ফটো মাৰিলো আৰু তাৰে ফটো মই ইয়াতে এড কৰি দিছো আপোনালোকে জনাব কমেন্টত ফটো কিকপিনো কেনেকুৱা লাগিছে পথাৰত চাকি দি আহিলো আৰু তাৰ পাছতে তুলসীৰ তলত শৰাই এখনি আগবঢ়োৱা হৈছে আৰু এয়া প্ৰসাদসমূহ মাই দি আছে আৰু আপোনালোকে চাই থাকক ভিডিওটো এয়া তুলসীৰ তলত ধুনিয়াকৈ প্ৰসাদৰ শৰাই আগবঢ়োৱা হৈ গল লগতে বন্তি জ্বলাই লৈ ধূপ চাকি জ্বলাই লৈ পূজা কৰি ললো আৰু আপোনালোকে চাই থাকক ভিডিওটো পূজা পাতল কৰি লোৱাৰ পিছত এয়া এতিয়া খাব লৈছো প্ৰসাদ আৰু আজি মই আৰু মোৰ ভাগিনজনী আৰু ভন্টি আমি তিনিজনীয়ে পথাৰলৈ গৈছিলো আৰু তাতে মৰা ফটো ইয়াতে মই এড কৰি দিছো আৰু আপোনালোকৰ ফটো কিকপিনো কেনেকুৱা লাগিছে মোক কমেন্টত জনাব বুলি আশা ৰাখিছো আৰু আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে সেই সকলোলৈ বহুত বহুত ধন্যবাদ আৰু আজিৰ এই ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ